যাদুৰাণী সুস্মিতালৈ আজমলৰ সহায়ৰ হাত, চিকিৎসাৰ বাবে 1,50,000 টকাৰ চেক প্ৰদান। হিন্দু মুছলিমৰ ৰাজনীতি কৰি থকাসকল এতিয়া ক'ত গ'ল? ক'ত গ'ল? হিন্দু মুছলিমৰ ৰাজনীতি কৰি থকাসকল ক'ত গ'ল এতিয়া? মাইকীৰ চাদৰ মেখেলা পিন্ধি, মাইকীৰ ব্লাউজ পিন্ধি ক'ৰবাত লুকাই থাকিল নেকি? নে মাইকীৰ সেইটো পিন্ধি সেইটো নকৰিছিল দিয়া, ক'ৰবাত লুকাই থাকিল? নে ৰাতিৰ আন্ধাৰত ছানগ্লাছ পিন্ধি ক'ৰবাত লুকাই থাকিল? আচলতে বিপদৰ বন্ধুই আচল বন্ধু বুলি কয় যে, ঠিক তেনেদৰে বিপদত সহায় কৰা মানুহে আচল মানুহ, অৰ্থাৎ ভাল মানুহ। আৰু ভাল মানুহৰ কোনো জাতি নাথাকে, কোনো ধৰ্ম নাথাকে। ভাল মানুহ সকলো ধৰ্মতে থাকিব পাৰে আৰু ভাল মানুহ সকলো জাতিতে থাকিব পাৰে। মই আজমল ডাঙৰীয়াক ধন্যবাদ দিছোঁ, অশেষ ধন্যবাদ দিছোঁ আপুনি এই মানুহজনীক সহায় কৰাৰ বাবে। আকৌ এবাৰ আপোনাক ধন্যবাদ দিছোঁ। আপোনাৰ পৰা আমি কিছুমান কথা শিকিব পাৰিছোঁ। ধন্যবাদ।